ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষাখণ্ডৰ অধীনস্থ কাজাইকাটা মহম্মদিয়া প্ৰি ছিনিয়ৰ মাদ্ৰাছাত ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীকোঠাৰ নাটনি লগতে চকীদাৰবিহীনভাৱে চলি আহিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কাজাইকাটা বজাৰৰ পৰা যাতায়াতৰ ক্ষেত্ৰত কাজাইকাটা প্ৰি ছিনিয়ৰ মাদ্ৰাছা বিদ্যালয় অভিমুখে যোৱা ৰাস্তা মেৰামতি নকৰাত দীৰ্ঘদিনৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সমস্যাত ভুগিবলগীয়া হৈছে। সেয়েহে এনে বিষয়ত নায়েৰ আলগা খণ্ড উন্নয়ন বিষয়া আৰু বিলাসীপাৰা শিক্ষাখণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন চন্দ্ৰ সূত্ৰধৰৰ লগতে জিলা শিক্ষা বিষয়া ৰাতুল কুমাৰ দাসে ইয়াৰ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব। বিলাসীপাৰাৰ পৰা হাছেন আলী জোদ্দাৰৰ ৰিপৰ্ট, নিউজ প্লাছ। আৰু আজি আপোনালোকে যে আহিছে ইয়াৰ কাৰণে আমি আনন্দিত যে আপোনালোকক এইখিনি জনাব পাৰোঁ যে আমাৰ বিদ্যালয়ত বহু ধৰণৰ অভাৱ আছে। শ্ৰেণীকোঠাৰ অভাৱ, ছাত্ৰ ছাত্ৰীৰ অনুপাতে যথেষ্ট ঠাইৰ প্ৰয়োজন। হ'ল কাজাইকাটা মহম্মদিয়া প্ৰি ছিনিয়ৰ মাদ্ৰাছা। ইয়াৰ লগতে আমি আৰু এটা কথা পাহৰি গৈছোঁ, সেই কথাটো হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কুলত অহা যোৱা কৰোঁতে ৰাস্তাৰ অসুবিধা হৈছে। সন্মুখত এটা ৰাস্তা আছে, ইয়াত দলং আছে, বাঁহৰ দলং। ইয়াত এখন আমাৰ পকী দলং কৰাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষ তথা মুখ্যমন্ত্ৰীক আমি আবেদন জনাইছোঁ।